गुरु हरि राम 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 हरि राम Hoy
আধ্যাত্মিক বন্দী প্রজনন করুন আপনার পরমাত্মা মহান প্রকষ্ট সেই জন্য আমি দ্বিতীয় জন্য কমপ্লিট মধ্যে করি আমার সকলি ভগতে লয় নাম মাধবে
পাৰিলা সংসাৰ শংকৰদেৱ বালিতে পাতিলা ৰভা গুৰু শংকৰদেৱ সকলোৱে সহযোগিতা কৰিব বিশেষকৈ যুৱ বন্ধুসকলক আহ্বান জনাইছোঁ মাজুলীৰ পৰা অৰ্থই কিনিব নোৱাৰা এটা সম্পদ আমি লৈ যাম বুলি মোৰ পৰম আশাৰে আহিছোঁ সেই ক্ষেত্ৰত আপোনালোকৰ মৰম আৰু আপোনালোকৰ এই বালিচৰতে মহাপুৰুষজনাই হয়তো আশ্ৰম পাতিছিলে অৰ্থাৎ বৈকুণ্ঠ পুৰুষম তেওঁলোকে চাগে প্ৰথম নমাই আছিলে নহয়নে য'ত মণিকাঞ্চন সংযোগ হ'ল আমাৰ আজি পৰম কিতাপ আমাৰ জীৱন যেন ধন্য হৈছে আপোনাসকলৰ উদ্যান আমি মহামূৰ্খমতীসকল একোপাহি যেন পুষ্পনে যেন আমি ৰূপান্তৰিত হৈছোঁ এনে ভাৱ হৈছে আজি সেই লিখাগুৰি পবিত্ৰ নামঘৰ এই গুৰু শংকৰদেৱ বালিতে পাতিলা ৰভা গুৰু শংকৰদেৱ বালিতে পাতিলা গুৰু শংকৰদেৱ তোমাৰে চৰণে ধৰো গুৰু শংকৰদেৱ মই পাপী কেৱলে গুৰুজনে আমাক ইমান ধুনীয়া অমৃতময় উদ্যান এখন দিছে আমি আশা ৰাখিছোঁ আমাৰ যুৱ বন্ধুসকলে আমাক সহযোগিতা কৰিব
জানে যিজনা পৰম গুৰুৱে আমাক জাতি বৰ্ণ এক কৰিছে যিজনা পৰম গুৰুৱে আমাক সাক্ষৰ অক্ষৰ এক কৰিছে উচ্চ নিচ্চ এক কৰি সকলোকে আমাক অমৃত বিজ্ঞানৰ জৰিয়তে আত্মা পৰমাত্মা মহামিলনৰ ওপৰত প্ৰকাশিত কৰিছে সেইজনা গুৰুৱে আপোনালোকে এনেই অমৃতময় অৱদান দিছে অসম মুলুকত জন্মগ্ৰহণ কৰি আপোনালোকে জানে পৰম শান্তি ঠাই পবিত্ৰ মাজুলী যি কাৰণে গুৰুজনে হয়তো তেওঁৰ নিজৰ লিখিত ধন্য ধন্য কলিকাল ধন্য নৰত অনুভাৱ ধন্য ধন্য ভাৰতবৰ্ষ সম্পৰ্ক স্থাপন কৰিছে পবিত্ৰ মাজুলী গুৰুজনে কি কৰিছে বোলে নগাৰে নৰোত্তম কাহি গাৰো গোবিন্দ যাবলৈ যত্ন কৰিছে শাৰীৰিক নহ'লেও মানসিকভাৱে আমাৰ লগত তেওঁলোক অতুল হৈ পৰিছে তেওঁলোককো কি কৰিছে মুছলমানৰ চান্দ ঠাই কৰি লৈ একঠাই ধৰ্ম প্ৰচাৰ সেইখন মাজুলী সঁচাকৈ সমন্বয়ৰ মাজুলী বোলে ধৰ্ম প্ৰচাৰিলে গুৰুজনা মাধৱক লগত লৈ অনাহিব নাই গাৰু মিচিং কছাৰী লালুং চুতীয়া ভাই হৰি নাম ল'বলৈ জাতি ভেদ নাই হৰি নাম ল'বলৈ জাতি ভেদ নাই আমি জীৱ শ্ৰেষ্ঠ হয়নে গৰু ছাগলী হাঁহ পাৰ আমি সকলোৱে পুহো আমি জীৱ জন্তুৰ লগত লাগি থাকোঁ কিন্তু কোনো জীৱ জন্তুৱে আমি ল'ৰা কালৰ পৰা গৰু ছাগলী পুহিছোঁ কোনো জীৱ জন্তুৱে আমাক শ্ৰেষ্ঠ বুলি নাই আমি নিজেহে ভাবি থাকোঁ শ্ৰেষ্ঠ সকলো জীৱ জন্তুৰ মাজত আমিহে শ্ৰেষ্ঠ আমি নিজে পাতি লোৱা কথা বা যি কি নহওক আমি শ্ৰেষ্ঠ কাৰণ আপোনালোকে জানে বিষয় সম্বন্ধভোগ সমস্ত জনিতে পায়
ল'ৰা ছোৱালী অকল আমাৰে নাই, ৰাজহাঁহে পোৱালি ওলালে আমাৰ দেউতাকবিলাকে যেনেকৈ অফিচলৈ যাওঁতে কোৰ্ট কাছাৰীলৈ যাওঁতে স্কুলত ল'ৰা থৈ যাওঁ, ৰাজহাঁহটো এই পোৱালিকেইটা উমলাই লৈ ফুৰে, চৰাই লৈ ফুৰে নহয়নে, দায়িত্ব পালন কৰে। তাকে মাধৱপুৰ ইমান সুন্দৰভাৱে কৈছে, বিষয় সমস্ত জুলিছে পাই হৰি সেৱা একো স্থানে নাই। হয়, গৰু ছাগলীকো সতি সন্তান জন্ম দিবলৈ ভগৱন্তে শক্তি দিছে, সকলো জীৱকে শক্তি দিছে, কিন্তু ঈশ্বৰ উপাসনা কৰিবলৈ শক্তি নাই। বোলে হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু, জানি ফুৰা হৰি গুণ সেইকাৰণে আমি জীৱশ্ৰেষ্ঠ। কিন্তু জীৱশ্ৰেষ্ঠ হৈছোঁ হয়, কিন্তু বৰ্তমান সময়ত আমাৰ কি হৈছে অৱস্থাবিলাক, আমি কিছুমান কথা কিন্তু জীৱশ্ৰেষ্ঠ হৈ আমি পাহৰি গৈছোঁ, কিন্তু ইতৰ প্ৰাণীয়ে পাহৰি যোৱা নাই। বোলে চোৱা আজি সভ্যতা পৰুৱাৰ একতা শাৰী পাতি একেলগে যায়। মাজুলীতো পৰুৱা আছে, একেলগে গৈছে, আমাৰ ফালে বহুত পৰুৱা একেলগে যায়, লণ্ডন আমেৰিকাতো যদি পৰুৱা আছে একেলগে যায়। কিন্তু মানুহ এইফালে যদি কোনোবা এজন গৈছে, আমাৰ ফালে হয়তো পশ্চিম ফালে গৈছে। আমি মানুহক দেখিলে হিংসা সন্ত্ৰাস বিদ্বেষ ভাৱবিলাক আমাৰ সৃষ্টি হৈছে, কিন্তু এইবিলাকৰ নাই হোৱা। আমি তাহাঁতি যে পঢ়িবলৈ পোৱা চোৱা কেনে সৰু যদি কুকুৰা চৰাই দেউকাৰ আনত পোৱালি হোৱাই, সেই তেতিয়াৰ পৰা নিজৰ দেউকাৰৰ পোৱালিটোক মাতৃ মমতা দি আছে। আমি আকৌ লাজ্জা নিবাৰণৰ কাৰণে জন্ম দিয়া ল'ৰা ছোৱালীক বেলি ওলোৱাৰ আগতে টেটু চেপাটি মাৰিবলগীয়া হৈছে। আমি ক'লৈ গৈ আছোঁ, তেওঁলোকে কি কৰিছে। কিন্তু ইমান ধুনীয়া আজি ককাই ভাই ঘৰলৈ আহিলোঁ, সঁচাকৈ ভাল লাগে। দিবেন দাই কৈ আছে, এইখন মোৰ জন্ম গাঁও, ককাই ভাই গাঁও। সঁচাকৈ সেইকাৰণে কোৱা হৈছে বোলে চোৱাহাতী সভ্যতা পৰুৱাৰ একতা শাৰী পাতি একেলগে যায়। হয়, তেওঁলোকৰ কথা আমি মনত পেলাবই লাগিব। কেনেকৈ বোলে ক'ৰবাত কিবা পালে লৈ আহে দলে বলে হাঁচি হাঁচি আমাৰ মাজত সেই মৰম চেনা থাকিবই লাগিব। গতিকে দিবেন দাই এই স্থানত জন্মগ্ৰহণ কৰি যোৰহাট নালাগে মহানগৰতো যদি ঘৰ লয়, এইখন নিজৰ জন্মভূমিলৈ আহিবই লাগিব। তেওঁ এৰিব নোৱাৰে, আপোনালোকো এৰিব নোৱাৰে, আমিও এৰিব নোৱাৰোঁ। অ' ককাই ভাই, অ' ককাই ভাই, মিলি জুলি থাকিলে যে বিপদে নাপায়।
আমাৰ জাতীয় জীৱনৰ নাম হৈছে সদৃশ পবিত্ৰ নাম মৰতৰ বৈকুণ্ঠ নৈমিষাৰণ্যৰ সংস্কৃতকৰণ নৱ সংস্কৰণ পবিত্ৰ নাম আজি ইয়াক শিলিখাগুৰি বৰনামঘৰ আজি শিলিখাগুৰি বৰনামঘৰ স্থায়ী আজি তোৰণ মোচন কৰা হৈছে নামঘৰৰ তোৰণে কৰে প্ৰায়শ্চিত্ত নামঘৰ তোৰণে আমাক প্ৰায়শ্চিত্ত কৰিছে আমাৰ হৃদয়ত থকা আমাৰ দেহত থকা কলুষিতবিলাক মনত থকা অসূয়া ভাৱবিলাক নেতিবাচক চিন্তাবিলাকৰ যেন পৰিসমাপ্তি ঘটাবৰ বাবে চেষ্টা কৰে আপোনালোকে জানে এইটো এটা ৰাজপথ খুব সুন্দৰভাৱে গৈছে কালিলৈকে তোৰণখন নাছিলে নহয় নেকি যেতিয়া তোৰণখন হ'ল আমি যিমানেই ব্যস্ততাপূৰ্ণ ব্যক্তি নহওক পথেদি যেতিয়া গৈ থাকিম শিলিখাগুৰি বৰনামঘৰ আমাৰ হৃদয়ত থকা ভোগৰ পাছে পাছে দৌৰি থকা এই মনটো ভগৱন্তৰ অমৃতময় চৰণত আত্মনিবেদন কৰিবলৈ কুণ্ঠাবোধ নকৰে নামঘৰৰ তোৰণ দেখাৰ লগে লগে আমাৰ মূৰ দুখ খাব সেইকাৰণে কোৱা হৈছে নামঘৰৰ তোৰণে কৰে প্ৰায়শ্চিত্ত আমি সেই তোৰণেদি নামঘৰৰ ভিতৰলৈ সোমাই মন কৰিছে পবিত্ৰ আমি যিমান মূল্যৱান খৰম বা পাদুকা পিন্ধি কাৰো আমাৰ সাহস নাই সেই খৰম পাদুকা সংগত কৰি আমি নামঘৰৰ ভিতৰলৈ আমাৰ মনত সাহস আহিলেই প্ৰভু আছে কিহৰ চিন্তা যিমানেই গা বেয়া হৈ নাথাকক যিমানেই আমি অব্যস্ততাপূৰ্ণ জীৱন হৈ নাথাকক প্ৰভুৰ চৰণত আমি আত্মনিবেদন কৰিলে আমাৰ মনত সাহস দিয়াৰ লগে লগে মনটো আমাৰ পবিত্ৰ হ'ল প্ৰভু প্ৰভু হে ৰাম মধ্যস্থানী ভকতে কৃষ্ণ শংকৰ এবাৰ আহি কৰা বান্ধৱী দেখা কৃষ্ণ এবাৰ আহি কৰা দেখা কৃষ্ণ
হে ৰাম ৰাম বৃন্দাবনৰ মাজে কৃষ্ণই হিচাপে নোবাই অ বুঢ়েনৰ ৰাধা পানেশ্বৰী বুলি মাতি নিয়াই হে ৰাম চোৱা চোৱা প্ৰভাসদ ঈশ্বৰ লীলা ও জীৱ আত্মা পৰমাত্মা মিলন ঘটিলা হে ৰাম হে সখী হক বৃন্দাবনে যাও ও বজাই আছে মোহন বেণু নয়ন ধৰি বলে 1600 গোপিনী সেই কৃষ্ণক পালে চাল ইজনী সিজনী মাজে বোলে হেনো নহৈ লেখিয়া গোটেই গোকুলৰ গোপিনী আউলি বাউলি কৃষ্ণৰ বাঁহী মাত শুনি ৰৈ থাকিব পৰা নাই গোটেইখন ঢাপলৈ মেলিছে কৃষ্ণ কাষলৈ তাৰপিছত কি হৈছে সকলোৱে এবাৰ গাম হে ৰাম কানাই বাঁহী বজাই যাং ৰাতি ৰাধাই শুনে কাণ পাতি পাতি গোকুলৰ গোপিনী আউলি বাউলি গোকুলৰ গোপিনী আউলি বাউলি কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি অ কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি কানাই বাঁহী বজাই যাং ৰাতি ৰাধাই শুনে কাণ পাতি পাতি গোকুলৰ গোপিনী আউলি বাউলি ঐ গোকুলৰ গোপিনী আউলি বাউলি অ কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি অ কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি হে ৰাম কানাই বাঁহী বজাই যাং ৰাতি ৰাধাই শুনে কাণ পাতি পাতি গোকুলৰ গোপিনী আউলি বাউলি গোকুলৰ গোপিনী আউলি বাউলি অ কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি অ কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি কৃষ্ণ কানাই বাঁহী বজাই যাং ৰাতি ৰাধাই শুনে কাণ পাতি পাতি গোকুলৰ গোপিনী আউলি বাউলি ঐ গোকুলৰ গোপিনী আউলি বাউলি কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি অ কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি হে ৰাম ৰাম হৰি ৰূপে অৱতাৰ অখুনে বৰধৰে নয়ন জোৰাই প্ৰভু শ্যামল বৰণে হৰি ৰূপে অৱতাৰ অখুনে বৰধৰে নয়ন জোৰাই প্ৰভু শ্যামল বৰণে ও মকৰ কুণ্ডল কৰে জলমল মকৰ কুণ্ডল কৰে জলমল ৰূপে বিমোহন সৰ্ব গাৱে অ ৰূপে বিমোহন সৰ্ব গাৱে কানাই বাঁহী বজাই যাং ৰাতি ৰাধাই শুনে কাণ পাতি পাতি গোকুলৰ গোপিনী আউলি বাউলি ঐ গোকুলৰ গোপিনী আউলি বাউলি অ কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি অ কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি অ কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি কৃষ্ণ মুখে বাঁহী বজাই আছে 1600 গোপিনী সেই কৃষ্ণক বেঢ়ি ধৰি কৈছে হে কৃষ্ণাই তুমি ইমান ধুনীয়া তোমাৰ এই অমিয়া বাঁহীৰ মাতটি এৰি আমি কোনো গোপী চাগে ঘৰলৈ যাবগৈ নোৱাৰিম গোপিনীসকলে কৃষ্ণক মৰম লগাই কৈছে ও কৃষ্ণ তুমি এনে ধুনীয়া ও কৃষ্ণ তুমি শ্যাম বৰণীয়া কৃষ্ণ তুমি এনে ধুনীয়া কৃষ্ণ তুমি শ্যাম বৰণীয়া কৃষ্ণ তুমি এনে ধুনীয়া কৃষ্ণ তুমি শ্যাম বৰণীয়া কৃষ্ণ তুমি এনে ধুনীয়া কৃষ্ণ তুমি শ্যাম বৰণীয়া ঐ আহিলো কাষলৈ নয়ন ধৰি চাবলৈ আহিলো কাষলৈ নয়ন ধৰি চাবলৈ মন আমাৰ উৰণীয়া মন আমাৰ উৰণীয়া নাযাওঁ আমি বিহলৈ অতি কুটৰ কাষলৈ 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 তোমাতে অবিৰতা তোমাৰ চৰণতে কৰিছো প্ৰণাম তোমাৰ চৰণতে কৰিছো প্ৰণাম নাযাওঁ আমি বিহলৈ অতি কুটৰ কাষলৈ নাযাওঁ আমি বিহলৈ অতি কুটৰ কাষলৈ তোমাতে অবিৰতা
আজি বৃন্দাবনৰ মাজে 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 ৰাসলীলা কৰে জগতৰ মাঝে আজি বৃন্দাবনৰ মাজে 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 ৰাসলীলা কৰে জগতৰ মাঝে যত গোপী তত কৃষ্ণ বৃন্দাবনৰ মাজে মনোবাঞ্ছা পুৰাইছিল ভগৱান হিয়াতে আজি বৃন্দাবনৰ মাজে 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 ৰাসলীলা কৰে জগতৰ মাঝে যত গোপী তত কৃষ্ণ বৃন্দাবনৰ মাজে মনোবাঞ্ছা পুৰাইছিল ভগৱান হিয়াতে আজি বৃন্দাবনৰ মাজে 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 ৰাসলীলা কৰে জগতৰ মাঝে সকলোকে আগত ৰাসলীলাত আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰম জনাইছোঁ সকলোকে কৃষ্ণক উঠাই কৃপা কৰি ৰাখক কৃষ্ণ বিনে গতি নায়না নায়না হৰি বিনে গতি নায়না কৃষ্ণ বিনে গতি নায়না নায়না হৰি বিনে গতি নায়না হৰি বিনে গতি নায়না হৰি বিনে গতি নায়না হৰি বিনে গতি জন্ম লৈলা কৃষ্ণ তুমি কংসৰ কাৰাগাৰে কংসৰ কাৰাগাৰে বসুদেৱে নিলে তোমাক যমুনাৰ সিপাৰে অ যমুনাৰ সিপাৰে যমলৈলা কৃষ্ণ তুমি কংসৰ কাৰাগাৰে কংসৰ কাৰাগাৰে বসুদেৱে নিলে তোমাক যমুনাৰ সিপাৰে অ যমুনাৰ সিপাৰে
লীলা কৰিছিল ব্ৰজধামৰ গোপিনীসকলে নাজানে ব্ৰজবাসীয়ে নাজানে যে জগতৰ ঈশ্বৰে শিশুৰূপে সেই স্থানত অৱস্থান গ্ৰহণ কৰিছে আইমাতৃ যশোদাই ভাবিছে মোৰ অৰূপজাত সন্তান কিন্তু ঈশ্বৰেতো সেই মহিমা অপাৰ কোনোৱে বুজি পোৱা নাই বুজি পাবই বা কেনেকৈ ব্ৰহ্মা আদি কৰি জীৱজতৰ ৰাম 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 মায়া সজ্জা মাৰি আছে ঘুমতিৰে মায়া ব্ৰহ্মাকে আদি কৰি কোনোৱে যেতিয়া বুজি পোৱা নাই যশোদাই কেনেকৈ যশোদাই কৈছে তুমি কাৰো ঘৰত চুৰ কৰি দধি দুগ্ধ নাখাবা প্ৰভুৱে কৈছে যে মই কাৰো ঘৰতে খোৱা নাই বোলে কৃষ্ণই বোলে আহি মই চুৰ কৰা নাই মিছাকৈ মানুহ দুখী পোৱা নাপায় মাতৃগৰাকী কৈছে তুমি দধি চুৰ কৰাতকৈ ভয়ংকৰ জগৰ লগাইছা কি জগাইছা বোলে কোনো ঘৰে চুৰ কৰক কোনো ঘৰে খাওক কোনোবা এখন চুৰ কৰে কোনোবা এখন দধি খায় কোনোবা এখন দধি ভাণ্ড ভাঙে কোনোবা এখন যদি দধি দুগ্ধ একো নাপায় প্ৰভুৱে কি কয় ল'ৰালৰিবিলাকক মাৰপিট কৰে কোনো ঘৰে নাপায় দধি সৱালকি লাও তোৰ পুতুৰ কানাই ধুলি দিল তোৰ পুতুৰ ধুলি দিল তোৰ পুতুৰ আর ঘরে তার ঘরে লগাই গোপিনীসকলে ভাবিলে যে ভগৱান কৃষ্ণ ভগৱান বুলি নাজানে যে নন্দকানে ইমান আমাৰ গৃহবিলাকত আহি জঞ্জাল কৰিছিল এই কথা নহয় আমি নন্দৰাণীক কি বতৰা দিবগৈ লাগিব জবৰ যে লগাইছে এইবিলাক আমি জনাবগৈ লাগিব কৃষ্ণক এহেকা দিব লাগিব তেওঁলোকে দিব নোৱাৰে গোপিনীসকল এক হ'ল আৰু নহ'ব বা কিয় গোৱালে গাখীৰ খীৰাবলৈ যায় গাখীৰ খীৰাবলৈ নাপায় মাকে পুতেকে একেলগে হৈ থাকে এইদিনাও যেনিবা মাকে পুতেকে একেলগে হয় মানি লৈছে এদিন দুদিন পোৱালি মুকলি হৈ সদায় এনেকুৱা কৰ্ম হ'লে কিবা এটা ৰহস্যৰ ৰূপ পাইছে আৰু তেওঁলোকে অনুভৱ কৰিলে যে এয়া কাৰো কথা নহয় একমাত্ৰ নন্দকানে অৰ্থাৎ কৃষ্ণৰে গোপিনীসকল কি কৰিলে বোলে হৈ আহ নন্দৰ ঘৰে বৈ নন্দৰ ঘৰে বোলে কিয় বা আজি নন্দৰাণীক কি কথা ক'বগৈ লাগিব এহেকা কৃষ্ণক দিয়াব লাগিব নন্দৰ ঘৰে বৈ নন্দকানাই জগৰ লগাই নন্দৰাণীয়ে দেখিলে আজি দেখোন গোপিনীসকল সকলো আহিছে নন্দৰাণীয়ে ভাবিলে যে উদ্দেশ্য ভাল হয় কিন্তু উদ্দেশ্য হ'লে ভাল নহয় গোপিনীসকলে আৰম্ভ কৰিলে বোলে জপোৱা ৱাই জপোৱা কিন্তু
সিহঁতে তামোল উঠিলে খঙে উঠি আহে মোৰ এগৰাকী আৰম্ভ কৰিলে তোমাৰ সন্তানে এনেকুৱা কৰিলে গাখীৰ খীৰাবলৈ নাপাওঁ সেইগৰাকীয়ে খঙে ক'লে আৰু এগৰাকীয়ে ক্ষোভে ক'লে তেওঁ দুখো লাগিছে হয়ো হয় গাখীৰো খীৰাবলৈ নালাগে পাব গৰু পোৱালিটো মাৰিব এই ল'ৰা পোৱালিটো মাৰিব দিব পাৰিব জানো মাকে নিদিয়ে সেইকাৰণে সেইগৰাকীয়ে কৈছিল যে জপোৱা কেৱল কৃষ্ণটো ভাগিলে যদি চুৰ কৰিলে ল'ৰাও মাৰিলে মোৰ কৃষ্ণ গোসাঁই বদগুণবিলাক কাইমাতিয়ে গৈছে ইজনী গোপিনীয়ে ক'লে অ মোৰ জপোৱা মাই বোলে কিন্তু কচু খাইলি কিন্তু ল'ৰা পাইলি ঘৰে বান্ধি থৈ যাদু জপমাত্ৰীয়ে ভাবিলে যে ঘৰতে আহি মানুহজনী অপমান দিছিল আৰু অপমান নালাগে মানুহে অপমান বিক্ৰীহে কৰে নিকিনে নহয় গতিকে অপমান আৰু নালাগে মই কানাইক ব্যৱস্থা কৰিম তেওঁলোকক আশ্বাস দিলে তোমালোকে চিন্তা নকৰিবা মই কানাইক ব্যৱস্থা কৰিম বোলে কি কৰিম এ মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধি মেৰাই মেৰাই বান্ধি তোক বোলে জপোদা সুন্দৰী কৃষ্ণক বান্ধিবলৈ আনিলে জগতৰ কৃষ্ণক বান্ধিলে জৰি দৰকাৰ হ'ল নিজৰ ঘৰত যিমান আছিলে সংগ্ৰহ কৰি ঘৰলৈ গ'ল আঘনি ঘৰলৈ গ'ল তুলসী ঘৰলৈ গ'ল ৰূপহী ঘৰলৈ গ'ল ইঘৰ পাও আনিলে সিঘৰ পাও আনিলে জগতৰ জৰিকে বান্ধিলে জপোদাই নাতি প্ৰভুক বান্ধিবলৈ জপোদা মাত্ৰে ব্যৱস্থা কৰিছে জপোদাৰ সমস্যাই লগ্নে হ'ল ইমান সমস্যা কৃষ্ণক বান্ধিবলৈ ব্যৱস্থা কিন্তু কৃষ্ণৰ সমস্যা এটা দেখা দিছে কৃষ্ণৰ সমস্যা কি হ'ল আমি দেখি আছোঁ শ্ৰীকৃষ্ণৰ মাতৃ জপোদা কিন্তু আওপকীয়াকৈ কৃষ্ণ আমাৰ কোনো পিতৃ মাতৃ নহয় কৃষ্ণ জগতৰ ঈশ্বৰ সেই হৈছে জপোদাকে আদি কৰি সমস্ত জীৱ জগত আপোনাসকল আমি সমস্তখিনি সেইজন প্ৰভুৰে প্ৰতিসন্তান এতিয়া তেওঁ চিন্তা কৰিছে যে মোক যদি মাতৃয়ে যদি বন্ধন কৰিব নোৱাৰে মাতৃ হয়তো শাৰীৰিকভাৱে অসুস্থ হৈ মৃত্যু হ'ব পাৰে তেতিয়া কি হ'ব তেতিয়া ভগৱন্তে কি কৰিলে বোলে কৃষ্ণ পলাই যায় যশোদাই খেদি যায় কেশৱ আৰু যাওঁ এই জগতৰ গোসাঁই নিজে বান্ধ দিলে মাৱে দুখ পাব বুলি কৃষ্ণ কলিয়া তুমি বিনে গতি কৃষ্ণ নাই কৃষ্ণ কলিয়া দিয়া চৰণ তলে
ভকতৰ বন্ধু জগতৰ বাপ বোলা হৰি হৰি বোলা সৰু কপাপ বোলা হৰি হৰি সৰু কপাপ প্ৰভু সমস্ত মাতৃ সমস্ত আপোনাসকল মহামহন্ত বৈকুণ্ঠৰ পৰিষদ আপোনাসকল বৃন্দাবন ক্ষেত্ৰৰ মহাগোপিনী আপোনাসকলৰ আজ্ঞাধীন হৈ সেৱকীৰ আহ্বান মৰ্মে আমি মহামূৰ্হমতীসকলে প্ৰভু গোবিন্দৰ অষ্ট ঐশ্বৰ্য বিভূতি গুণনাম গুৰুজনাৰ নিবন্ধ মতে পঞ্চপ্ৰসংগৰে অন্তৰ্ভুক্তভাৱে উপাংগ হিচাপে প্ৰসংগ চৈতন্য কৰা হৈছিল। আমি মহামূৰ্হমতী পুনঃসভাৰ এনে অমৃতময় কৰ্ম কৰিবলৈ যাওঁতে আগপিছ বঢ়া তথা দম্ভদৃশ্য পৌৰসঞ্চাৰ সময় তালমান নীতি অনীতি শুদ্ধ কাৰ্যক চিন্মন আমি পাপময় দেহ মনত কোনোবা এখিনি যদি কিবা সিদ্ধ হৈছে সহস্ৰ সিদ্ধ কৰি নিষিদ্ধ হওক অপৰাধ ভঞ্জন হওক গুৰু সমন্বিতে মহাপ্ৰভুৰ চৰণত আপোনাসকলৰ জৰিয়তে ভগৱন্তৰ চৰণত নামভাগে সমৰ্পণ হওক গোৱা শুনা সমস্ত বৈষ্ণৱকে মহাপ্ৰভু ভগৱন্তে কৃপা পৰীক্ষণ কৰি সমস্তকে আনন্দ সাগৰত ঠাই দিয়ক আৰু আপোনাসকলৰ চৰণ পংকজত জনমে মৰণে আমাকো ভিত্ত বুলি কণিকা ঠাই দিয়ক কৃষ্ণ হৰি